এবি আমচুৰ চতুর্দশ কেন্দ্রীয় প্রতিষ্ঠা দিবস আর পঞ্চম দ্বিবার্ষিক তামুলপুর জিলা অধিবেশন উপলক্ষে অনুষ্ঠিত মুকলি সভার সভাপতি মহোদয়, মঞ্চত উপবিষ্ট অসম সাহিত্য সভার সভাপতি প্রমুখে বিষয়ববীয়াসকল, এবি আমচুৰ প্ৰতিষ্ঠাপক সভাপতি সমন্বিতে প্ৰাক্তন আৰু বৰ্তমান বিষয়ববীয়াসকল, এবি আমচুৰ এই মুকলি অধিবেশন উপলক্ষে মঞ্চত উপবিষ্ট থকা অন্যান্য সুধীবৃন্দ আৰু পৰম শ্ৰদ্ধাৰ ৰাইজ, এবি আমচু প্ৰেমী ৰাইজ, মই এবি আমচুৰ এই যে অধিবেশন, এই অধিবেশন উপলক্ষে প্রকাশ করা প্রতিষ্ঠা নামৰ যিখন আটক ধুনীয়া স্মৃতি গ্ৰন্থ সেইখন উন্মোচন কৰা বুলি ঘোষণা কৰিছো। আৰু যেহেতুকে এবি আমচুৰ লগত এক দীৰ্ঘকাল ধৰি আমাৰ সম্পৰ্ক আছে, এই এবি আমচুৰ দীঘলীয়া যি সংগ্ৰাম, তেওঁলোকে বহুদূৰ আগুৱাই আছে, কিন্তু বহুদূৰ যাবলগীয়া আছে। এণ্ড মাইজ টু গো বিফৰ আই স্লিপ, ৰবাৰ্ট ফ্ৰষ্টৰ ভাষাৰে ক'বলৈ গ'লে এবি আমচুৱে আৰু বহু দূৰলৈ যাবলগীয়া হৈছে। এবি আমচুৰ লগত চৰ্চা কৰি সাহিত্য পৰিষদে সময়ে সময়ে আমি একেলগে কাম কৰিছোঁ। বিভিন্ন সময়ত মোৰ মনত পৰিছে কেইবছৰমান আগে এই কুমৰিকাটাতে হৈছিল এবি আমচুৰ অধিৱেশন, আৰু সেই অধিৱেশনৰ পৰা উভতি যোৱাৰ সময়ত কেইজনমান দুৰ্বৃত্তৰ হাতত নিহত হ'বলগীয়া হৈছিল। মই এবি আমচুৰ সভাপতি লাফিকুল ইছলাম সাহেব আৰু যিমান সংখ্যক এবি আমচুৰ হকে সংগ্ৰাম কৰি যিমান মানুহে প্ৰাণ দিছে, যিমান মানুহ আহত হৈছে, যিমান মানুহে ক্ষতিৰ সন্মুখীন হৈছে, সেই সকলোৰে প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মই এই স্মৃতি গ্ৰন্থৰ কথাটো পিছত কম, তাৰ আগে কিছু কথা ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ এবি আমচুৰ যিসকল কৰ্মকৰ্তা, যিসকল এবি আমচু প্ৰেমী, সেই সকলোৱে মোৰ কথাখিনি অকণমান গুৰুত্ব দিব, মই দীঘলীয়া নকৰোঁ। প্ৰথম আৰু প্ৰধান কথা হ'ল এবি আমচুৱে অতি সম্প্ৰতি যিখিনি কথা হাতত লৈছে, সেইখিনিৰ প্ৰতি আমাৰ চৰচাপৰি সাহিত্য পৰিষদৰ সম্পূৰ্ণৰূপে সমৰ্থন আছে। ইয়াত মঞ্চত মই এটা কথা পাহৰি গৈছো, মঞ্চত শ্বহীদ লফিকুল ইছলামৰ পৰিয়ালৰ সদস্যসকল আছে, তেওঁলোকলৈ শ্ৰদ্ধা নিবেদিছো। লাফিকুল আচলতে মোৰ সৰু ভাইৰ দৰে আছিল। গুৱাহাটীত আমি বিভিন্ন সময়ত একেলগ হৈছিলো, আমি আমাৰ সমাজৰ কথা চিন্তা কৰিছিলো, কেনেকৈ কি কৰিব পৰা যায়। আৰু লাফিকুলে এই যে বাল্য বিবাহৰ বিপক্ষে যিটো পদক্ষেপ হাতত লৈছিল, আমাৰ লগত বিভিন্ন সময়ত আলোচনা কৰিছিল কি কৰা যাব। আজি আমাৰ মুছলমানসকলৰ মাজত, মই মুছলমান বুলিয়ে কৈছো, জনসংখ্যা বৃদ্ধিৰ যিটো আৰু তাৰ ফলস্বৰূপে আমি দিনে দিনে যেনেকৈ বাঢ়ি গৈছো, নজরুলের কবিতায় থাকি আছে, ভিতরে আমরা মরিয়াছি যত, বাহিরে মরিয়াছি তত, সংখ্যায় আমরা বাড়িয়ে চলেছি গরু ছাগলের মতো। যে মানব সম্পদ, সেই মানব সম্পদের উন্নতির কারণে আমার সংখ্যা দিনে দিনে বাড়ি গৈছে। এই মানব সম্পদৰ বিকাশৰ কাৰণে আমি যি ব্যৱস্থা হাতত ল'ব লাগে, সেই ব্যৱস্থা আমি হাতত ল'ব পৰা নাছিলো। আৰু আমি জানো যে এইটোৰ প্ৰধান কাৰণ আছিল বাল্য বিবাহ। আৰু এবি আমচুৱে এই বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে ইয়াত সভাপতি নে সম্পাদকে কৈছে যে এতিয়ালৈকে 500 বাল্য বিবাহ বন্ধ কৰা হৈছে। এবি আমচুৰ উদ্যোগত 500 বাল্য বিবাহ বন্ধ কৰা হৈছে, এইটো সৰু কথা নহয়। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ 70 বছৰ পিছত অসমত মুছলমানসকলৰ মাজত এটা সংগঠনে 500 বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে। আৰু আমি ভাবো আমি যদি জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কৰিব পাৰো, তেতিয়াহ'লে আমাৰ বহুত সমস্যা সমাধান হ'ব। মই অলপ কথা কৈ যাম। এবি আমচুৱে সামাজিক দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। হয়, এবি আমচুৱে সামাজিক দিশত গুৰুত্ব আৰোপ কৰিব লাগিব।
তাৰ লগে লগে কিছুমান কথা আমি কিন্তু নাভাবিলে নহ'ব। চাচাৰ কমিটিৰ প্ৰতিবেদনৰ কথা আমি সকলোৱে জানো, যিসকলে অধ্যয়ন কৰোঁ। যি সময়ত চাচাৰ কমিটিৰ প্ৰতিবেদন 2006 চনত একদম সামনে স্টেজের সামনে দাখিল কৰা হয়, সেই সময়ত অসমৰ মুছলমানৰ সংখ্যা আছিল 28.6%। চাকৰি বাকৰি কোন সাইডে এই এই মুছলমানৰ কিমান আছিলে? 11.6%। কিয় এই অৱহেলা, কিয় এই অৱজ্ঞা? এইটো কিন্তু 70 বছৰে চলি আহিছে। বিটিআৰডি কৃতপক্ষৰ ইয়াত কোনোবা আছে নাছে মই নাজানো। সমগ্ৰ অসমৰ ক্ষেত্ৰত, সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত যিটো হৈছে, মই বিটিআৰডি কৃতপক্ষক এটা অনুৰোধ জনাম, এই বস্তুটো যাতে বিটিআৰডিৰ ক্ষেত্ৰতো নহয়, সমগ্ৰ অসমৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত যিটো হৈছে, বিটিআৰডিত যাতে এইটো নহয়। আমি কিছু ভিতৰৰ খবৰ জানো। গতিকে মানে কবিতায় ভাষী আছে, উঠাত উঠি লগাই কি লাভ যদি বুজি নাপাও হৃদয়ৰ ভাষা। মৰম কৰি লাভ নাই যদি সেই মৰম অন্তৰৰ পৰা নাহে, ডিঙিৰ পৰা আহে। মই কাকো দোষাৰোপ কৰিব খোজা নাই। শিক্ষা, নাৰী শিক্ষা বিভিন্ন সময়ত মোৰ মনত পৰে, এই ইয়াতে এবিএমছৰ মই কোৰাণৰ নিৰ্দেশৰ কথা কৈছিলো। আজি এবিএমছই যিটো কাম কৰি আছে সেইটো পবিত্ৰ কোৰাণৰ নিৰ্দেশ। পবিত্ৰ কোৰাণৰ প্ৰথম শব্দটোৱে হ'ল ইকৰা। তুমি জানি বুজি পঢ়া। আৰু এই পঢ়াৰ আন্দোলনক এবিএমছই আজি হাতত লৈছে। আৰু এটা কথা, নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল, জ্ঞান লাভ কৰাটো প্ৰত্যেকজন নৰ আৰু নাৰীৰ কাৰণে অৱশ্য কৰ্তব্য। নবীয়ে কোৱা নাই প্ৰত্যেকজন নৰ, প্ৰত্যেকজন নাৰী, আমাৰ মা ভনী যিসকল আছে সেই সকলকো শিক্ষিত কৰিব লাগিব। মই সেইটো দিশলৈ যাব খোজা নাই। এটা কথা মনত ৰাখিব লাগিব, আলিগড় মুছলিম ইউনিভাৰ্চিটি ছাৰ ছৈয়দ আহমদ আলীয়ে প্ৰতিষ্ঠা কৰিছিল। তেওঁ এষাৰ কথা কৈছিলে, when a boy is educated, he is educated. When a girl is educated, the whole family is educated. ল'ৰা এজন শিক্ষিত হলে তেওঁ শিক্ষিত হয়, মাকজনী যদি শিক্ষিত হয় গোটেই পৰিয়ালটো শিক্ষিত হয়। এই কথাটোৰ প্ৰতি আমি গুৰুত্ব আৰোপ কৰিব লাগিব। এবিএমছৰ প্ৰতি আৰু এটা আহ্বান, 1868 চনত যিটো সম্প্ৰদায়ৰ ইয়ালৈ অসমলৈ প্ৰব্ৰজন আৰম্ভ হৈছিল, 1868 চনত গোৱালপাৰাৰ জমিদাৰে 500 ফেমিলি ময়মনসিংহৰ পৰা আনিছিল। যিটো সম্প্ৰদায়ৰ 1891 চনত সেন্সাছ মতে 86,238 জন মানুহ আছিল, খেতিয়ক আছিল। সেই সম্প্ৰদায়ক বাৰে বাৰে বাংলাদেশী শুনি আমি ডাঙৰ হলো। আজি বয়স 54 ইয়াৰ্ছ হ'ল। এতিয়া আমাৰ সন্মুখত সুযোগ এটা আহিছে, সেইটো হ'ল এনআৰচি। আপোনালোকে এনআৰচিৰ প্ৰতি লক্ষ্য ৰাখক। এনআৰচি যাতে সুস্থভাৱে প্ৰণয়ন হয়। আজি ফেমিলি ট্ৰিৰ নামত নগৰৰ পৰা আগদিনাখন জাননী দিয়া হৈছে, পিছদিনাখন হাইলাকান্দিলৈ যাব লাগিব। দৰং জিলাত মই খবৰ লৈ জানিছো, আমাৰ যিটো যোগাযোগ আছে আৰু মাননীয় প্ৰতীক হাজেলা দেৱক আমি জনাই আছো, দৰং জিলাত দেখা গৈছে যে কিছু সংখ্যক পঞ্চায়ত চাৰ্টিফিকেট বাতিল কৰাৰ কাৰণে ষড়যন্ত্ৰ চলিছে। সেইবোৰ আমাৰ ক'বলগীয়া নাই, প্ৰতীক হাজেলাই সেইবোৰৰ ব্যৱস্থা ল'ব। আমি আপত্তি দিব পাৰো। কাৰ ক'ত শুনানি আছে, কাৰ ক'ত কি আছে, সেই গোটেইবোৰ আমি নেটৰ পৰা ডাউনলোড কৰি আমাৰ শিক্ষিত বন্ধুসকলে, এবিএমছৰ বন্ধুসকলে তেওঁলোকে সহায় কৰিব পাৰে। এনআৰচি প্ৰণয়ন হৈ যোৱাৰ পিছত এই যে লাল্লু যাদৱে যে কৈছিল, দুধ কা দুধ পানী কা পানী হৈ যায়গা। আজি যিসকলক লাখে লাখে বাংলাদেশী বুলি দুৰ্নাম কৰা হৈছে, তেওঁলোকে বাংলাদেশী নে আচল বাংলাদেশী ক'ত আছে, সেই কথাবোৰ ওলাই যাব। এইটো মই গৌৰৱ কৰি কওঁ, কাৰণ সমগ্ৰ অসমৰ চৰ্চাপৰীৰ সমাজখনৰ লগত আমাৰ যোগাযোগ আছে। সেইবোৰ কথা বাদ দিলো। ইয়াত ভাষাৰ কথা কোনোবাই কৈছিলে, আমি নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামক মানো নে নামানো? যদি নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামক মানো, প্ৰত্যেকজন অসমবাসী মুছলমানৰ কৰ্তব্য হ'ল আমি প্ৰথমতে অসমীয়া।
আমি জীৱনে মৰণে অসমীয়া, ইয়াত কোনো কিন্তু থাকিব নোৱাৰে। এই চৰ চাপৰিবাসী যিসকল মানুহ, ভাটিয়া কওক যি কওক, 1899 চনত মইৰাবাৰীত হুছেইন আলী চৰকাৰে প্ৰথমখন অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল। এই কথাটো আজিৰ নহয়, 1899 চনৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। 1902 চনত আলিটাঙানিত অসমীয়া মাধ্যমৰ প্ৰাইমাৰী বিদ্যালয় স্থাপন কৰা হৈছে। গতিকে যিসকলে ভাবিছে হয় আমাৰ ওপৰত অত্যাচাৰ হৈছে, উগ্ৰজাতীয়তাবাদীসকলৰ হাতত উজনি অসমলৈ যেতিয়াই আমাৰ শ্ৰমিকসকল গৈছে, লাঞ্ছিত হৈছে, আমাক অনবৰত টিভি চেনেলত ঠাট্টা কৰা হৈ আছে। যিসকল বাংলাদেশৰ পৰা আহিছে, বাংলাদেশী মূলৰ মানুহ, তেওঁলোকে আজি আমাক ঠাট্টা কৰি আছে। যিসকলে জীৱনে মৰণে অসমীয়া মৰণ কৰাৰ আমি প্ৰতিজ্ঞা কৰিছো। কিন্তু এনআৰচি হ'ব দিয়ক, এটাই মন্ত্ৰ, এনআৰচিৰ পিছত ওলাব কোন অসমীয়া প্ৰেমী, কোন অসমীয়া প্ৰেমী নহয়। 2001 চনৰ সেন্সাছত অসমত অসমীয়া ভাষীৰ সংখ্যা 48.6%। তাৰে মোটামুটি 18% হল চৰ চাপৰিৰ মুছলমানসকল। যিসকল উগ্ৰজাতীয়তাবাদী সদায় চৰ চাপৰিবাসীক লেই চাই কৰে ভাষাৰ নামত, ধৰ্মৰ নামত, তেওঁলোকে এটা কথা মনত ৰখা উচিত যে এই অসমখন যদি অৰ্থনৈতিকভাৱে ৰক্ষা কৰিব লাগে, অসমীয়া ভাষা সাহিত্য যদি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে কৰিব চৰ চাপৰিবাসী যিসকল মুছলমান আছে তেওঁলোকে কৰিব। যদি কৰিব লাগে এবি আনছুৰ দৰে সংগঠনে কৰিব। শেষত মই আৰু এটা কথা কম, মাত্ৰ এটা কথা কম, সময় নলওক। কথাটো হ'ল ইছলামৰ অৰ্থ হ'ল শান্তি, আৰু যদি শান্তি বিঘ্নিত হয় কেতিয়াও উন্নয়ন নহয়। এবি আনছুৰ কৰ্মকৰ্তাসকলক, ইয়াত উপস্থিত থকা সকলোকে অনুৰোধ জনাইছো, আমি শান্তি বিচৰা উচিত। আমি ন্যায় বিচাৰিম, কিন্তু শান্তিৰ জৰিয়তে। চিন্তা কৰক, বিটিএডিৰ ইতিহাসৰ কথা চিন্তা কৰক। আজি চালাবিলা হাপাচৰত থকা সেই দুৰ্ভগীয়া ভাই, আমাৰ ভাই ককাইহঁতৰ কথা চিন্তা কৰক, ভাই ভনীহঁতৰ কথা চিন্তা কৰক। তেওঁলোকৰ কাৰণে আমি ন্যায় বিচাৰিম, কিন্তু চাব সেই ন্যায় বিচাৰিব যাওঁতে কোনো পক্ষই যাতে, ইয়াত মাননীয় স্থানীয় বিধায়কে কৈছিলে, কোনো পক্ষই, কোনো তৃতীয় পক্ষই যাতে আমাৰ মাজত বিভেদৰ সৃষ্টি কৰিব নোৱাৰে। দুটা সুখিত জনগোষ্ঠী, সেই সুখিত জনগোষ্ঠী দুটাৰ মাজত প্ৰথমতে দোস্তি হ'ব লাগিছিল, কিন্তু বান্দৰৰ পিঠা ভগোৱাৰ দৰে দোস্তি হোৱাৰ পৰিৱৰ্তে কিন্তু দুশ্মনী আমাৰ মাজত সৃষ্টি কৰি দিয়া হৈছে। বিজেডিৰ শান্তি প্ৰতিষ্ঠাৰ দায়িত্ব কিন্তু এবি আনছুৰ আছে, এই কথাটো তেওঁলোকে মনত ৰখা ভাল। শেষত মই এই প্ৰতিষ্ঠাত যিসকলৰ লিখনি আছে, এইখনত শ্ৰদ্ধাঞ্জলি শিতানত আপোনালোকে পাব যিসকল আমাৰ শ্বহীদ লাফিকুল ইছলামকে আৰম্ভ কৰি সকলোৰে ধুনীয়াকৈ ইয়াত ছবি দিয়া হৈছে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা অৰ্পণ কৰা হৈছে। সম্পাদনা সমিতি আছে, মই সকলোৰে নাম মাতিব গ'লে দেৰি হৈ যাব। আৰু এবি আনছুৰ কাৰ্যাৱলীৰ কিছু ছবি ইয়াত দাঙি ধৰা হৈছে, অভ্যৰ্থনা সমিতিৰ দিছে, সম্পাদনা কৰিছে টাইছন হুছেইন। ইয়াত শুভেচ্ছা বাণী আছে, চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতিৰ আছে, এবি আনছুৰ সভাপতিৰ আছে। তাৰ বাহিৰে কেইটামান আৰ্টিকুল আছে, মই এই লিখকসকলৰ নাম কৈ দিছো। এবি আনছু সম্পৰ্কে এটি চমু আভাস লিখিছে শাহজাহান আলী চাহাবে। অবিভক্ত গোৱালপাৰা জিলাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু অসমীয়া ভাষা প্ৰতিষ্ঠা, লিখিছে ডক্টৰ বৰকতুল্লাহ খানে। মোৰ এটা আৰ্টিকুল ইয়াত দিয়া হৈছে, গ্ৰন্থ অধ্যয়ন কিছু বিক্ষিপ্ত চিন্তা। এই কথাটো মই কবই পাহৰি গৈছিলো। এবি আনছুৰ সদস্যসকল, কৰ্মকৰ্তাসকল, তেওঁলোকে মই ভাবো অধ্যয়ন কৰে, কিন্তু ইয়াতকৈ বেছি অধ্যয়নৰ দৰকাৰ আছে।
ইয়াত আছে এখন শিলৰ ফলিৰ পৰা পট্টনলৈ লুইত ভৰালি পৰিচয় সংকটত অসমৰ চৰ্চা পৰিবাসী মুছলমান ৰেহনা চুলতানা মুছলমান নাৰীৰ শিক্ষা আৰু সবলীকৰণৰ প্ৰশ্ন পাৰভিন চুলতানা অসমৰ প্ৰাথমিক শিক্ষাৰ বিবক্ষ চেহাৰা ব্যক্তিকৰণৰ দিশে দেশৰ শিক্ষা ব্যৱস্থা আছৰাফুল হুছেইন আকৌ দুটা আৰ্টিকেল মোৰ কিয় আনিছে মই নাজানো ইছলাম আৰু আত্মনিৰ্ভৰশীলতা মোৰ দ্বাৰা লিখিত গুণোৎসৱে অসমৰ শিক্ষাখণ্ডৰ বিকাশ সাধন কৰিবনে ব্ৰজেন্দ্ৰনাথ ডেকা হে শ্বহীদ প্ৰণাম তোমাক ইউচুফ আলী দুৰ্নীতি নছেদ আলী ইত্যাদি মই ভাবো আপোনালোকে স্মৃতি গ্ৰন্থখন ভাল পাব মই আচলতে সভা সমিতিত কথা কোৱা মানুহ নহয় অলপ বেছি আৱেগিক মানুহ নেকি আপোনালোকৰ সন্মুখত কি ক'লেও ভালকৈ ক'ব পাৰিছিলে নাই সেইটোও নাজানো আপোনালোকে নিজ গুণে যদি মই কিবা ভুল কৈছো তাৰ কাৰণে ক্ষমা কৰি দিয়ে যেন ধন্যবাদ